যাবা আমাক শিকোৱা আকৌ আমি হেৰি কৰোঁ হা আমাকো শিকোৱা তাৰমানে অলপ নমস্কাৰ বন্ধুহঁত মই চাহিল পুনৰ আকৌ এটা নতুন ভিডিঅ'ৰ মাজে আপোনাৰ সকলোকে স্বাগত জনাইছোঁ আমাৰ চেনেললৈ তো আজি মোৰ লগত আছে RR প্ৰডাকশ্যন ইউটিউব চেনেল অৰ্থাৎ ৰূপম দা আমাৰ সকলোৰে মৰমৰ তো ৰূপম দা কিবা কৈ দিয়া নমস্কাৰ মই ৰূপম ৰাজ কি আপোনালোকে চাই আছে নলবাৰীৰ প্ৰেংক কল ন নলবাৰী প্ৰেংক ষ্টাৰ যিয়ে নহওক খুব ভাল কাম কৰি আছে আপোনালোকে চাই আছে আৰু মই অকণমান কিবা এটা বেলেগ কামত আহিলোঁ চাইলে দেখা পালে তো ৰূপম দা কৰি এইখিনি কৰি দিলোঁ কিমানখিনি পাৰিছোঁ নাজানো আৰু পৰিৱেশটো একদম বেয়া বহুত গৰম গতিকে আমি যিখিনি দিব পাৰোঁ ভাবিছিলোঁ সেইখিনি দিব পৰা নাই আপোনালোকৰ মাজত গতিকে তথাপিও চাব আমি আশা কৰিছোঁ আপোনালোকে ভাল পাব আৰু চেনেলটো আগুৱাই লৈ যাতে আপোনালোকে সহায় কৰক লগতে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিয়ক যাতে চাইলে ইমান কষ্টখিনি আপোনালোকৰ পৰা মূল্যখিনি পায় এইখিনি বিচাৰিছোঁ ধন্যবাদ তো এইখিনিয়ে আৰু তো ইমান গৰমতো আমি আপোনালোকৰ পৰা ইমান কষ্ট কৰি আছোঁ তো আমাক প্লিজ আমাক ছাপোৰ্ট কৰক য়েছ সেইখিনি আৰু তো ৰূপম দা চেনেলটোৰ লিংক RR প্ৰডাকশ্যন ডিছক্ৰিপশ্যনত আছে তো আপোনালোকে তাৰ পৰা যাই একবাৰ নিশ্চয় ভিজিট কৰক খুব ভাল কভাৰ চং বনায় আপোনাৰ শ্বৰ্ট ফিল্ম বনায় অসমবাসীলৈ মই মৰম যাচিলোঁ অসমৰে সন্তান হৈ ৰচনা ৰচিলোঁ মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি শৌৰ্যই নকলা দেখোন কোৱা হা কি নাম তাত কাম নকৰা কিয় আমি বহুত দূৰৰ পৰা আহিছোঁ খোজকাঢ়ি নোখোৱাকৈ 10 টকা ক'বা নেকি হা লাজ নাথাকিব লগ আছে নকৰে কি আমি ৰাতিপুৱাৰ পৰা ৰখি আছোঁ ইয়াতে কল নিদিবা চিঙা কল নাই মানে আমি খাৱাই নাই আকৌ ঘূৰি আছোঁ অকল চিঙা কল নাই সঁচা কৈছে তাৰমানে আকৌ খোৱা নাই চিঙা কল থাকিলে দিলোঁ দুটা দিয়ক তাৰ পৰা চিঙি পেলাই আপুনি নৰি নাই আৰু পকাও নাই ভালকৈ দিয়ক দুটা আকৌ নহয় দিয়ক চিঙা কল নাই আপুনি যদি ভোকত থাকিব আমি কোনোবা যদি আপুনি বুজিব লগা হ'ল কি ক'ব দিয়ক বাপাৰে খাব পৰা নাই দিয়ক সঁচা বহুত চিঙা কল নাই আপুনি ইয়াৰ পৰা চিঙি দিয়ক আপোনাৰ মনা ভৰ্তি কল আছে আপুনি নাই বুলি কৈ আছে মই দি যাওক আমি দুটা খাই দিম এখন দি যাওক আপুনি বেপাৰ কৰি আছে না দি যাওক খান দিয়ক এই খাওঁ ধুনীয়া আছে এই খা ডাঙৰ শাৰী আছে দি যাওঁতে মানে আপুনি ভোকত ভোট থাকিলে মানুহ ভয় নকৰে উপায় নাই আপুনি দুটা টকা হ'ব বাইদেউ ক'ত যাব গাড়ী আছে নাই ক'ত যাব সেইকাৰণে উৎস মানে ক'ত যাব আপুনি মই দোকানত যাম দোকান মানে আপোনাৰ চিনাকি লাগিছে এইটো শুনিবা সঁচা ঘৰীয়াতে নেকি জাগাৰ নাম কি আপোনালোকৰ শূন্য আশ্ৰম আপোনাৰ ঘৰত কাম কৰা মানুহ লাগব নেকি কিবা আমি ক'লো কাম যদি কিবা কৰিব লাগে খাব পৰা হ'লে টানে আছে পকা আছে আমি এনেকৈ খাম পকা আছে আমাৰ তাত পইচা ৰাখিলেতো আমি নকৰিলোৱে হয় আপোনাক দুটাই দিয়ক আপুনি আমাক দৰমহা দিব নালাগে ভাত কেইটা দিয়ে খাবৰ কাৰণে খাবাই মানে একমাহ মান আপুনি আমাক দৰমহা দিব নালাগে ভাত কেইটা দিয়ে খাবৰ কাৰণে খাবাই মানে একমাহ মান তাৰমানে বাইদেউ ৰিয়েলি মই আপোনাক সঁচা অলপ চাইডত যাওক বাইদেউ তাৰমানে আপোনাৰ কি হৈছে আমি আপোনাক খোলা খুলি তাৰমানে বাইদেউ আপোনাক খোলা খুলি কথা কওঁ কি হৈছে তাৰমানে আমি তাৰমানে এটা ঘৰৰে দুটা চিষ্টাৰ আছিল তেওঁলোক দুয়োৰে এজনী এওঁৰ গাৰ্লফ্ৰেণ্ড আছিল এজনী মোৰ গাৰ্লফ্ৰেণ্ড আছিল তাৰমানে তেওঁলোকৰ সহজত তেনেকুৱা তাৰমানে লুটিছে দুখ একদম বৰ বেয়াকৈ লুটিছে বাইকো বেছি দিলে তুমি হেৰি কৰা এই আমাক নালাগে বাৰু আমি ইমান হেৰি নহয় এই বিৰিয়ানী গেৰেজ আছে আপুনি আমাক খালি কি ভাতখিনি খাব দিয়ে মানুহ চানুহ দৰকাৰ আছে তাৰমানে এই ফাৰ্ম চাম যাব ধৰি আছোঁ আপোনাক মই ফাৰ্ম চাম নহয় মোৰ দোকানত মানুহ আছে ফাৰ্ম চামো খুলিছি গতিকে তুমি সেই কৰা নাই তাতে আলোচনা কৰা আপুনি নালাগে মোক নালাগে নহয়
আপোনাৰ তাকে যাম বুলি ভাবিছিলোঁ আমি নাই যি কাম কৰা নালগে আমাক নালগে মানুহ বুজিছোঁ আমি মালিকেতো দিব বুলি জানোৱে অৰ্ডাৰটো দিলি শৰ্মা দিব বুলি সেইটোৱেতো সেইকাৰণে আপোনাক মইতো আপোনাক কোৱাই নাই না মালিকক আপোনাক কৈছোঁ আপুনি বহুত দিন আকৌ খোৱা নাই তাৰমানে আপুনি ইয়াৰ মানুহ সহায় নকৰে নেকি আমি নিজে কৰিছোঁ লিয়া কৰপা সহায় কৰিম আপোনাৰ তাৰ পৰাই অলপ দিয়ক আমাৰ দুই এখন নহ'লে আমাৰ কি হৈ আছে ৰমাদান নহ'লে এক প্লেট পোলাও কিনি দিয়ক আমাক ওকে পেট পলা কিন্তু গাড়ীৰ আমাৰ ড্ৰাইভাৰ নাই গাড়ীৰ ড্ৰাইভাৰ গাড়ীয়ে নাই আমাৰ খবৰ কৰা ইয়াতে ফাৰ্ম চাম আপোনালোকে সুধিছোঁ এতিয়া আপোনাক এতিয়া আপুনি ৰাখি ভাল হয় নালগে মানুহ আমাৰ দাবা দুটা আছে তোমাৰ নিচিনা দুটা ল'ৰা কাম কৰা আছে দাদা ঘৰৰ ল'ৰা ঘৰতে কাম কৰিব তাৰমানে এতিয়া আপুনি বিশ্বাস কৰক পকেটত তাৰমানে এক পইচা এটা নাই পকেটত তাৰমানে এক পইচা এটা নাই তাৰমানে নহয় তুমি ইয়াতে অলপমান কিবা এটা তুমি ৰাখক, তাৰমানে এন্দৰ তাৰমানে হেৰি আছে লজ আছে এখন ৰেষ্টুৰেণ্ট আছে এটা কাম কৰা আমাৰ তাত 20 টকা পইচা আমি খাব পাৰোঁ কিন্তু তুমি তাতে আলোচনা কৰি মোৰ ভাল হ'ব 20 টকা নালাগে 50 টকাই লৈ যাওঁ আমি এতিয়া হাজিৰা কৰি খোৱা মানুহ হা হাজিৰা কাম কৰিছোঁ তাতে এই হাজিৰা। এটা কাম কৰক তাৰ পৰা অলপ দিয়ক আমাক ইয়াৰ পৰা অলপ দিয়ক कौन है ये लोग कहाँ से आते हैं ये? মোক ইয়াৰ পৰা দিয়ক এখেতক ইয়াৰ পৰা দিয়ক তাৰ পৰাই খাম দিয়ক দাদা ঘৰত কাম কৰা মানুহ লাগিব নেকি নহয় তাৰমানে সঁচা কৈছোঁ আমি দুয়ো তাৰমানে কাম কৰিলোঁ হয় মানে পইচাৰ খুব মানে কাম লাগে যিকোনো এটা সঁচা কৈছোঁ আপোনাক আপুনিতো আকলা আকলি খাই আছে আমাক অলপ দিয়ক ইয়াৰ পৰা অলপতো দিয়ক আপোনাৰ পেট ঠিক পৰ্যন্ত আপোনাৰ গম পাই নে নাই আপুনি খোৱা বস্তু ইয়াৰ পৰা অলপ দিয়ক দিয়ক অলপ তাই নিলাগলা মানুহ অলপ দিয়ক এতিয়া খোৱা বস্তু দিবে খাম নাপায় দিয়ক নহয় নহয় কিনি দিয়ক আপুনি অলপ দিয়ক আমি খাম অলপ দিয়ক দিয়ক অলপ দিয়ক ভোক লাগছে বিৰাট বহুত ভোক লাগিছে খোৱা বস্তু দিবে নাপায় হা দিয়ক দিয়ক আমি খাম দিয়ক অলপ দিয়ক একো নহয় তুমি তাৰ পৰাই অলপ আনা আৰু এই এখন প্লেটটো ল'ম আপুনি এক চামুচ দিয়ক অলপ প্ৰসাদ হিচাপে খাম তাৰমানে দিয়ক অলপ আৰু নাংগে 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 এক চামুচ হ'লে হ'ব হ'ব দিয়ক হ'ব দিয়ক হ'ব দিয়ক আৰু আপুনি এক চামুচ দিব নেকি প্ৰসাদ হিচাপে তাৰমানে ৰূপম দা ৰ'বা কথা আছে এইখিনিতো দিলেই একো ভাল মানুহ কিন্তু বহুত ভাল মানুহ গম পোৱা না আপুনি যি নিজৰ পৰা এৰি পেলাই যে আমাক দিলে যে সেয়ে বহুত তাৰমানে তাৰ কাৰণে বহুত 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 ধন্যবাদ জনাইছোঁ আৰু লগতে যদি আপোনাৰ লগত যদি পইচা 10 টকা এটা দিয়ক আমাক আপুনি যি নিজৰ পৰা এৰি পেলাই যে আমাক দিলে যে সেয়ে বহুত তাৰ কাৰণে বহুত 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 ধন্যবাদ জনাইছোঁ আৰু লগতে যদি আপোনাৰ লগত যদি পইচা 10 টকা এটা দিয়ক আমাক 10 টকা দিয়ক আমাৰ হাজিৰাই পোৱা নাই এতিয়া কাম কৰি আছোঁ আমি আমাক গধূলি দিব 10 টকা এটা আপোনাক নাথাকিব না কওকচোন আমি সদায় হাজিৰা কৰা মানুহে সেইটো গম পাইছোঁ এখেতে দিব নেকি আপুনি দিয়ক মালিকে দিব দিয়ক অঁ খাবা না দিয়া কিমান 10 টকা এনেকৈ এই মালিকে দিব দিয়ক এই আমাৰে দোকানখন দিব দিয়া শৰ্মা 10 টকা দিয়কচোন এবাকে